এয়া পাটাচাৰকুছি ৰাস মহোৎসৱ চাবলৈ আহিলোঁ আৰু এইখন হৈছে ৰাসৰ মেইন গেটখন আৰু আমি ৰাসৰ পিনে সোমাই গ'লোঁ। আহকচোন বাৰু পাটাচাৰকুছি ৰাসত ক'ত কি কেনেকুৱা হৈছে চাওঁ আমি। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন এখন গেট আৰু আমি ভিতৰৰ পিনে এতিয়া সোমাই যাম। এইখন মেইন গেট পাৰ হৈ আৰু এখন গেট পাই, এইখনো এখন গেট আৰু এতিয়া আমি ভিতৰৰ পিনে সোমাই গ'লোঁ। ভিতৰৰখিনিও সোমাই যোৱাখিনি ধুনীয়াকৈ দিছে আৰু এয়া লাইটিঙো ধুনীয়াকৈ কানেকশ্যন কৰি দিছে। এতিয়া আমি ৰাসৰ ভিতৰৰ পিনে সোমাই গৈ আছোঁ আৰু এইটো ৰাসৰ মেইন মণ্ডপটো। আৰু আমি মেইন মণ্ডপৰ পৰা ওলাই আহি ৰাসৰ মূৰ্তিসমূহ চাবলৈ আহিলোঁ। আমাৰ পিনে এনেকুৱাই ৰাস হয়, মূৰ্তিবোৰ ধুনীয়াকৈ সজাই পৰাই এনেকৈ আদম-তকাৰী কৰি ৰাখে আৰু সৰু ল'ৰা ছোৱালী চাই বহুত ভাল পায়, ডাঙৰেও চাই ভাল পায়, সৰু ল'ৰা ছোৱালী আৰু তাতকৈ বেছি ভাল পায়। এনেকৈ মূৰ্তিবোৰ লাইটিঙেৰে সজাই ৰাখিছে আৰু এয়া পাটাচাৰকুছি ৰাস চাই আছোঁ আমি। আপোনালোকে ক'ত ক'ত বাৰু ৰাস চালে জনাবচোন। আৰু এইটো এটা গণেশ বাবাৰ মূৰ্তি। পাটাচাৰকুছিৰ কমিটি ধুনীয়াকৈ সজাই পৰাই ৰাসখন তুলিছে, তেওঁলোককো ধন্যবাদ দিব লাগিব। আৰু এইটো হৈছে কালিয়া নদীৰ পাৰত মহাদেৱৰ তাৰতম্য দেখুৱাই আছে ইয়াত আৰু লাইটিঙেৰে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু বেউলা লক্ষীন্দৰক সহায় দিয়া সেইখিনি দৃশ্যই নদীতে দিছে ইয়াত। আৰু এটা ফটো উঠাৰ কাৰণে উমানন্দ নদীখনৰ মাজত দিছে, বহুত মানুহ যাব নিদিয়ে। লাইটিঙেৰে ধুনীয়াকৈ সজাই পৰাই তুলিছে, দুজন দুজনকৈ যাব দিয়ে। উমানন্দটো ধুনীয়া দেখা হৈছে, এইটো এটা ফটো উঠাৰ কাৰণে ৰাখিছে আৰু এনেকৈ লাইটেৰে সজাই ৰাখিছে, ভাল লাগিছে চাই। আৰু এইবিলাক লাইটৰ কাম কৰোৱা কৰ্মচাৰীসকলকো ধন্যবাদ দিব লাগিব, তেওঁলোকে ধুনীয়াকৈ সজাই পৰাই থৈছে। আৰু এইটো এটা ৰাক্ষস হয়, এনেকৈ কেঁচুৱা এটা হাতত তুলি লৈছে আৰু সৰু ল'ৰা ছোৱালী চাই বহুত ভাল পাইছে। আৰু এইখন এখন চখানো দিছে এখন, এইটো মানুহ এনেকৈ থৈছে আৰু তাত খৰি দোৱা কানেকশ্যন কৰি দিছে কাৰেণ্টেৰে। আৰু মই আৰু বেছিকৈ কৈ নাথাকোঁ, এনেকৈ মোৰ লগত আপোনালোকেও চাই যাওক। আৰু কোনে কোনে ক'ত ক'ত ৰাস চলে কমেণ্ট কৰি জনাব। আৰু এইখন এখন চাইকেল চলোৱা দেখুৱাইছে কাৰেণ্টত এনেকৈ। আৰু এইখন চকাত এনেকৈ কাৰেণ্টৰে কানেকশ্যন কৰি ধুনীয়াকৈ সজাই তুলিছে।
এইখন এখন মাংসৰ দোকানখনত এনেকৈ মাংস বিক্ৰী কৰি আছে আৰু আমি এতিয়া মিনা বজাৰৰ ফালে আহিলোঁ। এতিয়া আমি মিনা বজাৰ চাওঁ, মিনা বজাৰতো কি আছে বাৰু দেখুৱাম আপোনালোকক, যিখিনি পাৰোঁ মই দেখুৱালোঁ। মোৰ বোলাতে ভৰি বিষাইছে, এতিয়া মোক পাপাই লৈ আছে, চাওঁতে মোৰ ভয় লাগছে। আৰু পাটাচাৰকুছিৰ ৰাসৰ এইখন হৈছে মিনা বজাৰ। মই আৰু বেছিকৈ তুলি নাথাকিলোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিখিনি পাৰোঁ মই দেখুৱালোঁ, আজিলৈ সামৰিছোঁ।